আমি পাগল নে আমাৰ মন্ত্ৰীসকল পাগল আমি ভাঙি দিম কিন্তু একেদিনাই ভাঙি দিম I can speak better English than Sovanand Sonowal and Himanta Biswa Sharma অলগৰ অৰ্থ এটা এইটো গোটেই গভৰ্ণমেণ্টটো অকল পইচাৰ গভৰ্ণমেণ্ট অকল পইচা লৈ চলি থাকে কাৰণ তেওঁলোকৰ লগত আম্বানী আছে কিবানী আছে জীৱানী আছে সব গুজৰাটৰ লৈ লৈছেতো শাহ আছে কিবা আছে মোদী আছে তেনে অকল পইচাত চৰকাৰ নহয় না সেইটো হয় নেকি চৰকাৰ সদায় ৰাইজৰ হয় মানুহ হয় মানুহে যেতিয়া ভাল পাব ভাল কৰিব যদি বেয়া পায় কিন্তু মই সদায় এটা কথা কওঁ যে মই যিটো বস্তু আৰম্ভ কৰোঁ তাক শেষ নকৰাকৈ মই নেৰোঁ মই লাগি যাম মই সদায় ৰাইজৰ ওচৰত আছোঁ খালি ৰাইজ থাকিলে হ'ল আৰু এইটো আমাৰ অধিকাৰ এইটো আমাৰ অধিকাৰটো যিটো বস্তুত আমি লাগি আছোঁ আমি এনেই লগা নাই নহয় আমি পাগল নেকি